হাই হেল্ল' গাইছ, আজি আকৌ পথাৰত আহিলোঁ। পোকখিনি সিদিনা স্প্ৰে মাৰি গৈছিলোঁ, তাকে কমিছেনে নাই তাকে চাব আহিছোঁ। পথাৰখন দেখাতে সেউজীয়া সেউজীয়া লাগে, কিন্তু যেতিয়া তললৈ চোৱা হয় তেতিয়াই গম পোৱা যায়। এয়া ৰোৱাবোৰ চোৱা, আধাতে পূৰা খাই দিলে। এতিয়া পানী হৈছে কাৰণে অকণমান মানে ৰোৱাটো ডুবি আছে কাৰণে ভাল হৈছে, আৰু নহ'লেতো গুৰিতে পূৰা খাই দিয়ে আৰু পোকে। আৰু এতিয়া এই পথাৰত পানী হৈছে কাৰণেহে মানে ভাল হৈছে, নহ'লে কিমান স্প্ৰে মাৰিব। আৰু এতিয়া পানীতে প্ৰায়বিলাক মানে উঠি গৈছে আৰু পোকবিলাক, সেইটো কাৰণে এক প্ৰকাৰ ভালো হৈছে। নহ'লেতো কিমান খৰচ কৰিব, পানী নাই তাত মটৰৰ লগে লগে পানী দিয়া হ'ল, আৰু লাষ্টতে আৰু খেতিয়ে খুৱাব যেন লাগিছে। হোৱা পোক চোৱা, পানীটো পঙি আছে পূৰা। এইকেইদিন বৰষুণ হ'ল ভালেই হ'ল, মানে বৰষুণ হ'ল যদি মানে ভেটাবিলাক ভেটি দিয়া হ'ল, আৰু ধুনীয়াকৈ পানীটো ষ্টক হৈ মানে পোকবিলাক উপঙি গ'ল, সেইটো কাৰণে ভাল হ'ল বাৰু।